নমস্কাৰ সদাৰ গুৰুমণ্ডলী আপোনাৰ আটাইলৈ গুণোৎসৱ চতুৰ্থ গুণোৎসৱ 2023 সাদৰ সম্ভাষণ জনাইছো আৰু আপোনালোকে চাই আছে হেল্পিং হেণ্ড অসমৰ গুণোৎসৱ সম্পৰ্কীয় শেহতীয়া আপডেট ইতিমধ্যে আপোনালোকে আটাইয়ে তিনিটা গুণোৎসৱ পাৰ কৰিছে আৰু তিনিটা গুণোৎসৱৰ অভিজ্ঞতাৰে সম্পূৰ্ণ অভিজ্ঞতালব্ধ এইবাৰ গুণোৎসৱ কেইবাটাও কাৰণত অতি গুৰুত্বপূৰ্ণ আৰু মহত্বপূৰ্ণ কাৰণ এইবাৰ গুণোৎসৱত অসম চৰকাৰৰ শিক্ষা বিভাগে কেইবাটাও গুৰুত্বপূৰ্ণ সালসলনি কৰিছে আৰু নতুন কিছুমান নিয়মৰ অন্তৰ্ভুক্ত কৰিছে গতিকে আপোনালোকে এইবাৰৰ গুণোৎসৱ কিছুমান নতুন নতুন নিয়মেৰে সম্পাদন কৰিব লাগিব আজিৰ এই ভিডিঅ'ত কি নতুন নতুন নিয়ম সন্নিবিষ্ট কৰা হৈছে এই বিষয়ে সম্পূৰ্ণভাৱে আপোনালোকক অৱগত কৰা হ'ব গতিকে ভিডিঅ'টো আপোনালোকৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ লগতে এই গুণোৎসৱৰ লগত জড়িত প্ৰতিজন বিষয়া কৰ্মচাৰী লগতে ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে অতি প্ৰয়োজনীয় ভিডিঅ' এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আপোনালোকে এই ভিডিঅ'টো চালে আপোনালোকৰ আহি থকা প্ৰথম পৰ্যায়ৰ 18 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া গুণোৎসৱৰ যিকোনো সমস্যা আপোনালোকে সমাধান ইয়াৰ যোগেদি পাব গতিকে আপোনালোকে ভিডিঅ'টো অতি মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভিডিঅ'টো চাই ভাল লাগিলে আমাৰ হেল্পিং হেণ্ড অসম চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকৰ মৰম সাদৰৰ কাৰণে আমি সদায় অপেক্ষাৰত আপোনালোকৰ অনুপ্ৰেৰণাৰ বাবে আমি আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' লৈ আহোঁ গতিকে এই নতুন নতুন ভিডিঅ' আপোনালোকৰ শিক্ষা বিভাগৰ নতুন আপডেট আৰু চৰকাৰী যিকোনো আঁচনিৰ আপডেট আপুনি জানিবৰ কাৰণে হেল্পিং হেণ্ডৰ লগত জড়িত হৈ থাকিব গতিকে এই পেজটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি আপোনালোকৰ সামান্যতম উপকাৰত আহে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব এতিয়া আহোঁ আমাৰ মূল বিষয়লৈ এটি চতুৰ্থ গুণোৎসৱ যিটো আমি পালন কৰিবলৈ গৈ আছোঁ প্ৰথম পৰ্যায়ত 18 জানুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ত 1 ফেব্ৰুৱাৰীৰ পৰা আৰু তৃতীয় পৰ্যায়ত 15 ফেব্ৰুৱাৰীৰ পৰা গতিকে শিক্ষা বিভাগে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে প্ৰথম পৰ্যায়ত কোন ডিষ্ট্ৰিক্ট থাকিব দ্বিতীয় পৰ্যায়ত কোন ডিষ্ট্ৰিক্ট থাকিব আৰু তৃতীয় পৰ্যায়ত কোন ডিষ্ট্ৰিক্ট থাকিব গতিকে দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায়ৰ বিদ্যালয়ৰ কাৰণে কিছু সময় আছে কিন্তু প্ৰথম পৰ্যায়ৰ বিদ্যালয়খিনিৰ কাৰণে অৰ্থাৎ যিখিনি বিদ্যালয়ৰ গুণোৎসৱ 18 তাৰিখৰ পৰা 18 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আপোনালোকে বিহুৰ পিছতে এই গুণোৎসৱৰ কাৰণে সাজু হ'ব লাগিব আৰু সম্পূৰ্ণ সাজু হৈ আপুনি এই উৎসৱটো সুন্দৰভাৱে উদযাপন কৰিব লাগিব গতিকে এই গুণোৎসৱৰ মূল বিষয়বস্তু আপোনালোকে গুণোৎসৱ কি সকলোৱে জানে গুণোৎসৱ হ'ল এটা ৰাজ্যিক মূল্যায়ন আপোনাৰ বিদ্যালয়খনৰ ৰাজ্যিক মূল্যায়ন হ'ব আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সেল্ফ ইভ্যালুৱেশ্যন স্কুলৰ ওভাৰঅল ইভ্যালুৱেশ্যন এক্সটাৰ্নেল ইভ্যালুৱেটৰৰ ইভ্যালুৱেশ্যন আটাইবিলাক মিলি আপোনালোকৰ এটা গ্ৰেডিং দিয়া হ'ব আৰু সেই গ্ৰেডিঙৰ ভিত্তিতে আপোনাৰ বিদ্যালয়খন মূল্যায়ন হ'ব এইবাৰৰ গুণোৎসৱ আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কিয় কোৱা হৈছে এইবাৰৰ গুণোৎসৱত আপোনালোকে যদি A গ্ৰেড পায় তেনেহ'লে আপোনালোকে চৰকাৰৰ পৰা 50,000 টকা লাভ কৰিব আন এটি সুবিধা চৰকাৰে আগবঢ়াইছে কি যে যোৱা বছৰ A গ্ৰেড পোৱা আৰু এই বছৰৰ যদি তেওঁলোকে এইবাৰৰ গুণোৎসৱতো যদি A গ্ৰেড পায় তেনেহ'লে সেই বিদ্যালয়ত মকৰল হৈ থকা কণ্টেক্সুৱেল টিচাৰেই হওক বা ষ্টেট পুলৰ টিচাৰেই হওক তেওঁলোকৰ চাকৰি নিয়োগ কৰা হ'ব লগতে প্ৰধান শিক্ষকসকলৰ কাৰণেও এটা সুখবৰ আহিছে যে তেওঁলোকৰ যদি সহধৰ্মিনী অৰ্থাৎ ৱাইফ শিক্ষাৰ লগত জড়িত স্কুলত টিচিঙৰ লগত জড়িত তেওঁলোক যদি বেলেগ ডিষ্ট্ৰিক্টত আছে বা বেলেগ জেগাত পষ্টিং হৈ আছে যদি এইবাৰ A গ্ৰেড পাবলৈ সক্ষম হয় তেখেতসকলক অৰ্থাৎ সেই বিদ্যালয়ৰ প্ৰধানসকলক তেওঁলোকৰ ওচৰলৈ তেওঁলোকৰ স্কুল বা তেওঁলোকৰ ওচৰলৈ
লাইক মাত্ৰক আনাৰ চৰকাৰে সুবিধা দিব গতিকে এনেবোৰ খা সুবিধা যেহেতু এইবাৰৰ গুণোৎসৱত সন্নিৱিষ্ট কৰা হৈছে গতিকে আপোনালোকে এইবাৰৰ গুণোৎসৱ আপোনালোক অতি গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু গুৰুত্ব সহকাৰে আপোনালোকে এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া হওক কি নতুন নিয়ম এইবাৰৰ গুণোৎসৱত সন্নিৱিষ্ট কৰা হৈছে প্ৰথম নিয়ম হৈছে প্ৰথম আগতে আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যিটো উপস্থিতি আছিল প্ৰেজেন্স অফ ষ্টুডেণ্টছ এটেণ্ডেন্স অফ ষ্টুডেণ্টছ এইটো আপোনালোকে ধৰা হ'ল আপোনালোকৰ বিদ্যালয়ত 100জন ছাত্ৰ ছাত্ৰী আছে তাৰে ইভ্যালুৱেশ্যন হ'ল 90 জনৰ ওপৰত আগতে গ্ৰেডিং কৰা হৈছিল কিন্তু এইবাৰ আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা হ'ল যে এইবাৰ আপোনালোকৰ বিদ্যালয়ত উপস্থিতি 100% হ'ব লাগিব কাৰণ এইবাৰ ইভ্যালুৱেশ্যন আপোনাৰ এবসেন্ট ষ্টুডেণ্টকো ধৰি পেলাই কৰা হ'ব গতিকে আপোনালোকে মনত ৰাখিব যে এইবাৰ আপোনালোকৰ বিদ্যালয়ত গুণোৎসৱৰ সময়ত যাতে ছাত্ৰ ছাত্ৰী 100% উপস্থিত থাকে দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইবাৰ আপোনালোকে ক্লাছ 1 আৰু 2 এই দুটাৰ কাৰণে আপোনালোকৰ সেপাৰেট কোৱেশ্চন বুক থাকিব লগতে OMR চিট থাকিব আৰু ক্লাছ 3 অনৱাৰ্ডছ অৰ্থাৎ ক্লাছ 3 পৰা ক্লাছ 9 লৈকে তেওঁলোকৰ সেপাৰেট বুকলেটৰ লগতে সেপাৰেট OMR চিট থাকিব আৰু ক্লাছ 3 পৰা ক্লাছ 9 লৈকে OMR চিট শিক্ষকে পূৰণ কৰিব নোৱাৰিব ছাত্ৰ ছাত্ৰীয়ে নিজাববীয়াকৈ এই OMR চিট ফিল আপ কৰিব লাগিব পৰীক্ষাত যেনেকৈ বহি কম্পিটিটিভ এক্সামিনেশ্যনত যেনেকৈ ছাত্ৰ ছাত্ৰীয়ে OMR চিট কমপ্লিট কৰি OMR এনসাৰ মান সন্নিৱিষ্ট কৰে এনসাৰ ভৰাই ঠিক তেনেকৈ এইবাৰো গুণোৎসৱত OMR চিটত মাল্টিপল চইচ এনসাৰ যিটো থাকিব সেই মাল্টিপল চইচৰ এনসাৰ OMR চিটত বুক হ'ব লাগিব গতিকে আপোনাৰ শিক্ষাগুৰুসকললৈ অনুৰোধ আপোনালোকে এতিয়াৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক OMR চিট কেনেকৈ ভৰাব লাগে OMR চিটত এনসাৰ কেনেকৈ কৰিব লাগে এই বিষয়ে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক শিকাব তেতিয়াহে ছাত্ৰ ছাত্ৰীসকলে গুণোৎসৱৰ সময়ত এনসাৰ দিয়াত সুবিধা হ'ব দ্বিতীয়তে আপোনাৰ ক্লাছ 1 আৰু ক্লাছ 2 তেওঁলোকৰ কাৰণে যদিও সেপাৰেট OMR চিট থাকে 10জন ছাত্ৰ ছাত্ৰীৰ কাৰণে এখন OMR চিট দিব সেইখন শিক্ষকে ফিল আপ কৰিব বা এক্সটাৰ্নেল ইভ্যালুৱেটৰ যি থাকিব তেওঁলোকৰ লগত মিলি শিক্ষকে ফিল আপ কৰিব কিন্তু ক্লাছ 3 পৰা ক্লাছ 9 লৈকে ছাত্ৰ ছাত্ৰীয়ে সাধাৰণ পৰীক্ষাৰ দৰে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ দৰে তেওঁলোকে নিৰ্দিষ্ট সময়ৰ ভিতৰত যি সময় বান্ধি দিয়া থাকিব সেই সময়ৰ ভিতৰতে OMR চিটখন সম্পূৰ্ণ কৰিব লাগিব আৰু OMR চিট সাবমিট কৰিব লাগিব এতিয়া উদাহৰণস্বৰূপে ধৰি লওক আপোনালোকৰ আগতে কি আছিল পূৰ্বতে আছিল আপোনালোকৰ যদি ল'ৰা ছোৱালী ধৰা আপোনালোকৰ বিদ্যালয়ত 100জন ছাত্ৰ ছাত্ৰী আছে তাৰে 80 জনে পৰীক্ষা দিলে অৰ্থাৎ ইভ্যালুৱেশ্যনৰ সময়ত উপস্থিত থাকে গতিকে আপোনালোকৰ ওভাৰঅল যেতিয়া গ্ৰেডিং হ'ব তেতিয়া তাৰে 80জন ষ্টুডেণ্টৰে আপোনাৰ 80জন ষ্টুডেণ্টৰ মাৰ্ক সিকিউৰড মাৰ্কৰে আপোনাৰ টোটাল সিকিউৰড মাৰ্কৰক 80 জনেৰে ডিভাইড কৰি পেলাই গ্ৰেডিংটো কৰা হৈছিল কিন্তু এইবাৰত তেনেকুৱা নহ'ব আপোনাৰ যদি 100জন ষ্টুডেণ্ট আপোনাৰ ফুল ষ্টুডেণ্ট সৰ্বমুঠ ষ্টুডেণ্ট যদি 100জন দেখুৱাইছে তেনেহ'লে আপোনাৰ গ্ৰেডিংটো কিন্তু 100 জনেৰে হ'ব আগৰ দৰে আপোনাৰ এবচেণ্টিখিনি মানে এক্সক্লুড কৰা নহয় সেইটো ইনক্লুড কৰি ধৰা হ'ব গতিকে সেইকাৰণে এইবাৰ কি কৰা হৈছে দুটা OMR চিটৰ আগতে আছিল দুটা পেকেট এটা প্ৰেজেণ্ট আৰু এটা এবচেণ্ট গতিকে এইবাৰ কিন্তু তেনেকুৱা ধৰণৰ ব্যৱস্থা ৰখা নাই এইবাৰ OMR চিটৰ এবচেণ্ট এণ্ড প্ৰেজেণ্ট অল এটা পেকেটতে সোমাব লাগিব আৰু সেইটো ইভ্যালুৱেশ্যনৰ সময়তো আপোনাৰ গোটেইখিনি কাউণ্ট কৰা হ'ব অৰ্থাৎ এবচেণ্ট আৰু প্ৰেজেণ্ট আটাইখিনি OMR স্কেন কৰা হ'ব গতিকে সেইকাৰণে আপোনালোকে মনত ৰাখিব যে ল'ৰা ছোৱালী এইবাৰৰ গুণোৎসৱত যাতে আপোনালোকৰ বিদ্যালয়ত উপস্থিতি 100% হয় এতিয়া হওক কি নতুন আমি অতিমধ্যে কৈ দিলোঁ যে আপোনালোকৰ কি নতুন নিয়ম এইবাৰ সন্নিৱিষ্ট কৰা হৈছে এই বিষয়ে সম্যক আপোনালোকক জ্ঞান দিবলৈ চেষ্টা কৰা হ'ল এতিয়া আহক আপোনালোকৰ এই আমাৰ যিটো গুণোৎসৱৰ ষ্ট্ৰেটেজি আপোনাৰ ইভ্যালুৱেশ্যন ষ্ট্ৰেটেজিটো কেনেকুৱা হ'ব গতিকে ইভ্যালুৱেশ্যন ষ্ট্ৰেটেজিটো আপোনালোকৰ আগৰ নিচিনাকৈ স্কলাষ্টিক আপোনাৰ 90% থাকিব আৰু পোষ্ট স্কলাষ্টিক এণ্ড কমিউনিটি পাৰ্টিচিপেশ্যন পোষ্ট স্কলাষ্টিকৰ পৰা 5% আৰু কমিউনিটি পাৰ্টিচিপেশ্যনৰ পৰা 5% টোটেল 100% ইভ্যালুৱেশ্যন হ'ব
ইয়াৰ ভিতৰত প্ৰথম যেটো ইভ্যালুয়েশন এটো হৈছে সেলফ ইভ্যালুয়েশন গতি সেলফ ইভ্যালুয়েশনত ছাত্ৰ ছাত্ৰীৰ কি পৰীক্ষা কৰা হয় গতি সেলফ ইভ্যালুয়েশনত ছাত্ৰ ছাত্ৰীসকলৰ ৰিডিং স্কিল ৰাইটিং স্কিল আৰু নিউমাৰেশন স্কিল এই তিনিটা বিষয় আগতেও আছিল এতিয়াও আছে কিন্তু ইয়াৰ লগত এবাৰ আৰু এটা বস্তু সন্নিৱিষ্ট কৰা হৈছে এটো হৈছে সাবজেক্ট বেস স্কিল the subject based skill or পৰটো এবাৰ ইভ্যালুয়েশন হ'ব অৰ্থাৎ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মানে বিভিন্ন বিষয়ত তেওঁলোকৰ পাৰদৰ্শিতা এবাৰ মূল্যায়ন কৰা হ'ব এইবাৰ যেহেতু প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে কুৱেশ্যন বুকলেট ইন্ডিভিজুৱেল কুৱেশ্যন বুকলেট থাকিব আৰু ইন্ডিভিজুৱেল কুৱেশ্যন বুকলেটত প্ৰতিজন ছাত্ৰ ছাত্ৰী নিজাববীয়াকৈ সম্পূৰ্ণ তথ্য সন্নিৱিষ্ট কৰিব লাগিব আৰু হেতু নিৰ্দিষ্ট সময়ত সন্নিৱিষ্ট কৰি পূৰণ কৰি ইভ্যালুয়েটৰ জমা দিব লাগিব গতিকে ক্লাস 3 পৰা ক্লাস আপোনাৰ 9 লৈকে ছাত্ৰ ছাত্ৰীসকলে এইখিনি নিজাববীয়াকৈ কৰিব লাগিব আৰু ক্লাস 1 আপুনি আগতে কোৱা হৈছে যে ক্লাস 1 আৰু ক্লাস 2 মই শিক্ষকসকল বা ইভ্যালুয়েটৰ সহায় কৰি দিব আৰু এটা এইবাৰৰ এটা নতুন নিয়ম কি হৈছে এটো হৈছে যে এইবাৰ ৰিডিং স্কিলৰ যেটো মাৰ্ক এই ৰিডিং স্কিলৰ মাৰ্ক এইবাৰ গ্ৰেডিংত যোগ নহয় গতি আপোনালোকে আগতে ৰিডিং স্কিলৰ মাৰ্ক গ্ৰেডিংত যোগ হৈছে কিন্তু এইবাৰ মনত ৰাখিব যে ৰিডিং স্কুলৰ যেটো মাৰ্ক হেতু গ্ৰেডিংত মানে কি নহয় সন্নিৱিষ্ট নহয় এতিয়া হক আমাৰ এই ফার্স্ট ফেজ আৰু সেকেন্ড ফেজ থার্ড ফেজ অর্থাৎ মানে আপোনাৰ বিদ্যালয়সমূহৰ আমাৰ গোটেই অসমখনৰ গোটেই সমগ্ৰ অসমৰে জিলাসমূহক প্ৰথম দ্বিতীয় তৃতীয় ফেজত কোন জিলা মানে অন্তৰ্ভুক্ত কৰা আছে তে ফার্স্ট ফেজ আৰম্ভ হ'ব 11খন ডিস্ট্ৰিক্টত আৰম্ভ হ'ব 18 জানুৱাৰীৰ পৰা এই 11খন ডিস্ট্ৰিক্ট হৈছে বৰপেটা কৰিমগঞ্জ কামৰূপ কাৰ্বি আংলং কোকৰাঝাৰ লখিমপুৰ মাজুলী Nagaon, Sivasagar, South Salmara, Mankachar, আৰু Udalguri এই 11খন ডিস্ট্ৰিক্টত প্ৰথম পৰ্যায়ত 11 তাৰিখৰ পৰা চতুৰ্থ গুণোৎসৱ আৰম্ভ হ'ব তৃতীয় পৰ্যায়ত সেকেন্ড ষ্টেজত সেকেন্ড ফেজত কোড হ'ব সেকেন্ড ফেজত সৰ্বমুঠ 14খন জিলা অন্তৰ্ভুক্ত কৰা হৈছে এই জিলাসমূহ হৈছে বাক্সা চিৰাং চৰাইদেউ ধেমাজি ধুবুৰী ডিমা হাছাও গোলাঘাট হোজাই হাইলাকান্দি Jorhat, Kamrup Metro, Sonitpur, Tinsukia, আৰু West Karbi Anglong গতি এই 14খন জিলা তৃতীয় পৰ্যায়ত অৰ্থাৎ 1 ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকৰ গুণোৎসৱ আৰম্ভ হ'ব আৰু তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা আৰু 15 ফেব্ৰুৱাৰী তৃতীয় পৰ্যায়ৰ গুণোৎসৱত 8খন ডিস্ট্ৰিক্টত সামৰি লোৱা হৈছে এই 8খন ডিস্ট্ৰিক্ট হৈছে বিশ্বনাথ বঙাইগাঁও দৰং ডিব্ৰুগড় গোৱালপাৰা কাছাৰ নলবাৰী আৰু মৰিগাঁও গতি এই 8খন ডিস্ট্ৰিক্টত তৃতীয় পৰ্যায়ত অৰ্থাৎ 15 ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকৰ গুণোৎসৱ আৰম্ভ হ'ব গতিকে আপোনাৰ গুণোৎসৱ সম্পৰ্কীয় শেহতীয়া খবৰৰ কাৰণে আপোনালোকে সদায় হেল্পিং হেণ্ড চেনেলৰ লগত জড়িত হৈ থাকিব চেনেলটো ভাল লাগিছে যদি আপোনালোকে লাইক কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমি পেকেটিংৰ ক্ষেত্ৰত আপোনাৰ কেনেদৰে পেকেটবোৰ কৰিব লাগিব এই বিষয়ে এটা নতুন ভিডিও আমি আপোনালোকে লাভ কৰিব গতিকে এই ভিডিওটো আমি পৰৱৰ্তী সময়ত আপোনালোকক পেকেটিং প্ৰতিটো পেকেটত কোন পেকেটত কি থাকিব কোন কেনেকুৱা স্কুলৰ ধৰণৰ পেকেট হ'ব এলপি স্কুলৰ পৰা আৰম্ভ কৰি হাই স্কুল এমই স্কুল এমবি স্কুল প্ৰতিকৰে যেটো সেপাৰেট নিয়ম এইবাৰ চৰকাৰ বান্ধি দিছে গতিকে আপোনালোকক এই বিষয়ে সবিশেষ জনাবৰ কাৰণে আমি পৰৱৰ্তী এটা ভিডিও লৈ আহিম গতিকে পৰৱৰ্তী ভিডিওটোৰ লাভ কৰিবৰ কাৰণে এইবাৰ এই ভিডিওটো আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকে এই ভিডিও এই চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কমেন্ট আৰু শেয়াৰৰ যোগেদি আমাক নতুন ভিডিও বনোৱাত আপোনালোকৰ সহায়ক শিক্ষা বিষয়ৰ লগতে চৰকাৰী বিভিন্ন আঁচনিৰ বিভিন্ন জনবহুল আঁচনিসমূহ আপোনালোকৰ মাজলৈ নিবলৈ আমি চেষ্টা কৰি আছো গতিকে এই আমাৰ প্ৰচেষ্টা উদগনি যোগোৱাৰ কাৰণে সদায় আপোনালোকে আমাৰ হেল্পিং হেণ্ড চেনেলৰ লগত জড়িত ধন্যবাদ নমস্কাৰ
নমস্কাৰ শ্ৰদ্ধাৰ গুৰুমণ্ডলী আপোনাৰ আটাইলৈ গুণোৎসৱ চতুৰ্থ গুণোৎসৱ 2023 সাদৰ সম্ভাষণ জনাইছোঁ আৰু আপোনালোকে চাই আছে হেল্পিং হেণ্ড অসমৰ গুণোৎসৱ সম্পৰ্কীয় শেহতীয়া আপডেট ইতিমধ্যে আপোনালোকে আটাইয়ে তিনিটা গুণোৎসৱ পাৰ কৰিছে আৰু তিনিটা গুণোৎসৱৰ অভিজ্ঞতাৰে সম্পূৰ্ণ অভিজ্ঞতা লব্ধ এইবাৰ গুণোৎসৱ কেইবাটাও কাৰণত অতি গুৰুত্বপূৰ্ণ আৰু মহত্বপূৰ্ণ কাৰণ এইবাৰ গুণোৎসৱত অসম চৰকাৰৰ শিক্ষা বিভাগে কেইবাটাও গুৰুত্বপূৰ্ণ সালসলনি কৰিছে আৰু নতুন কিছুমান নিয়মৰ অন্তৰ্ভুক্ত কৰিছে গতিকে আপোনালোকে এইবাৰৰ গুণোৎসৱ কিছুমান নতুন নতুন নিয়মেৰে সম্পাদন কৰিব লাগিব আজিৰ এই ভিডিঅ'ত কি নতুন নতুন নিয়ম সন্নিবিষ্ট কৰা হৈছে এই বিষয়ে সম্পূৰ্ণভাৱে আপোনালোকক অৱগত কৰা হ'ব গতিকে ভিডিঅ'টো আপোনালোকৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ লগতে এই গুণোৎসৱৰ লগত জড়িত প্ৰতিজন বিষয়া কৰ্মচাৰী লগতে ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে অতি প্ৰয়োজনীয় ভিডিঅ' গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আপোনালোকে এই ভিডিঅ'টো চালে আপোনালোকৰ আহি থকা প্ৰথম পৰ্যায়ৰ 18 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া গুণোৎসৱৰ যিকোনো সমস্যা আপোনালোকে সমাধান ইয়াৰ যোগেদি পাব গতিকে আপোনালোকে ভিডিঅ'টো অতি মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভিডিঅ'টো চাই ভাল লাগিলে আমাৰ হেল্পিং হেণ্ড অসম চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকৰ মৰম সাদৰৰ কাৰণে আমি সদায় অপেক্ষাৰত আপোনালোকৰ অনুপ্ৰেৰণাৰ বাবে আমি আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' লৈ আহোঁ গতিকে এই নতুন নতুন ভিডিঅ' আপোনালোকৰ শিক্ষা বিভাগৰ নতুন আপডেট আৰু চৰকাৰী যিকোনো আঁচনিৰ আপডেট আপুনি জানিবৰ কাৰণে হেল্পিং হেণ্ডৰ লগত জড়িত হৈ থাকিব গতিকে এই পেজটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি আপোনালোকৰ সামান্যতম উপকাৰত আহে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব এতিয়া আহোঁ আমাৰ মূল বিষয়লৈ এতিয়া চতুৰ্থ গুণোৎসৱ যিটো আমি পালন কৰিবলৈ গৈ আছোঁ প্ৰথম পৰ্যায়ত 18 জানুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ত 1 ফেব্ৰুৱাৰীৰ পৰা আৰু তৃতীয় পৰ্যায়ত 15 ফেব্ৰুৱাৰীৰ পৰা গতিকে শিক্ষা বিভাগে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে প্ৰথম পৰ্যায়ত কোন ডিষ্ট্ৰিক্ট থাকিব দ্বিতীয় পৰ্যায়ত কোন ডিষ্ট্ৰিক্ট থাকিব আৰু তৃতীয় পৰ্যায়ত কোন ডিষ্ট্ৰিক্ট থাকিব গতিকে দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায়ৰ বিদ্যালয়ৰ কাৰণে কিছু সময় আছে কিন্তু প্ৰথম পৰ্যায়ৰ বিদ্যালয়খিনিৰ কাৰণে অৰ্থাৎ যিখিনি বিদ্যালয়ৰ গুণোৎসৱ 18 তাৰিখৰ পৰা 18 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আপোনালোকে বিহুৰ পিছতে এই গুণোৎসৱৰ কাৰণে সাজু হ'ব লাগিব আৰু সম্পূৰ্ণ সাজু হৈ আপুনি এই উৎসৱটো সুন্দৰভাৱে উদযাপন কৰিব লাগিব গতিকে এই গুণোৎসৱৰ মূল বিষয়বস্তু আপোনালোকে গুণোৎসৱ কি সকলোৱে জানে গুণোৎসৱ হ'ল এটা ৰাজ্যিক মূল্যায়ন আপোনাৰ বিদ্যালয়খনৰ ৰাজ্যিক মূল্যায়ন হ'ব আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সেল্ফ ইভ্যালুৱেশ্যন স্কুলৰ ওভাৰঅল ইভ্যালুৱেশ্যন এক্সটাৰ্নেল ইভ্যালুৱেটৰৰ ইভ্যালুৱেশ্যন আটাইবিলাক মিলি আপোনালোকক এটা গ্ৰেডিং দিয়া হ'ব আৰু সেই গ্ৰেডিঙৰ ভিত্তিতে আপোনাৰ বিদ্যালয়খন মূল্যায়ন হ'ব এইবাৰৰ গুণোৎসৱ আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কিয় কোৱা হৈছে এইবাৰৰ গুণোৎসৱত আপোনালোকে যদি A গ্ৰেড পায় তেনেহ'লে আপোনালোকে চৰকাৰৰ পৰা 50,000 টকা লাভ কৰিব আন এটি সুবিধা চৰকাৰে আগবঢ়াইছে কি যে যোৱা বছৰ A গ্ৰেড পোৱা আৰু এই বছৰৰ যদি তেওঁলোকে এইবাৰৰ গুণোৎসৱতো যদি A গ্ৰেড পায় তেনেহ'লে সেই বিদ্যালয়ত মকৰল হৈ থকা কণ্টেক্সুৱেল টিচাৰেই হওক বা ষ্টেট পুলৰ টিচাৰেই হওক তেওঁলোকৰ চাকৰি নিয়োগ নিৰ্ধাৰণ কৰা হ'ব লগতে প্ৰধান শিক্ষকসকলৰ কাৰণেও এটা সুখবৰ আহিছে যে তেওঁলোকৰ যদি সহধৰ্মিনী অৰ্থাৎ ৱাইফ শিক্ষাৰ লগত জড়িত স্কুলত টিচিঙৰ লগত জড়িত তেওঁলোক যদি বেলেগ ডিষ্ট্ৰিক্টত আছে বা বেলেগ জেগাত পষ্টিং হৈ আছে যদি এইবাৰ A গ্ৰেড পাবলৈ সক্ষম হয় তেখেতসকলক অৰ্থাৎ সেই বিদ্যালয়ৰ প্ৰধানসকলক তেওঁলোকৰ ওচৰলৈ তেওঁলোকৰ স্কুল বা তেওঁলোকৰ ওচৰলৈ
মানে লাইক মাত্ৰক আনাৰ চৰকাৰে সুবিধা দিব গতিকে এনেবোৰ খা সুবিধা যেহেতু এইবাৰৰ গুণোৎসৱত সন্নিৱিষ্ট কৰা হৈছে গতিকে আপোনালোকে এইবাৰৰ গুণোৎসৱ আপোনাৰ অতি গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু গুৰুত্ব সহকাৰে আপোনালোকে এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া হওক কি নতুন নিয়ম এইবাৰৰ গুণোৎসৱত সন্নিৱিষ্ট কৰা হৈছে প্ৰথম নিয়ম হৈছে প্ৰথম আগতে আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যিটো উপস্থিতি আছিল প্ৰেজেন্স অফ ষ্টুডেণ্টছ এটেণ্ডেন্স অফ ষ্টুডেণ্টছ এইটো আপোনালোকে ধৰা হ'ল আপোনালোকৰ বিদ্যালয়ত 100 জন ছাত্ৰ ছাত্ৰী আছে তাৰে ইভ্যালুৱেশ্যন হ'ল 90 জনৰ ওপৰত আগতে গ্ৰেডিং কৰা হৈছিল কিন্তু এইবাৰ আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা হ'ল যে এইবাৰ আপোনালোকৰ বিদ্যালয়ত উপস্থিতি 100% হ'ব লাগিব কাৰণ এইবাৰ ইভ্যালুৱেশ্যন আপোনাৰ এবসেন্ট ষ্টুডেণ্টকো ধৰি পেলাই কৰা হ'ব গতিকে আপোনালোকে মনত ৰাখিব যে এইবাৰ আপোনালোকৰ বিদ্যালয়ত গুণোৎসৱৰ সময়ত যাতে ছাত্ৰ ছাত্ৰী 100% উপস্থিত থাকে দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইবাৰ আপোনালোকে ক্লাছ 1 আৰু 2 এই দুটাৰ কাৰণে আপোনালোকৰ সেপাৰেট কোৱেশ্চন বুক থাকিব লগতে OMR চিট থাকিব আৰু ক্লাছ 3 অনৱাৰ্ডছ অৰ্থাৎ ক্লাছ 3 পৰা ক্লাছ 9 লৈকে তেওঁলোকৰ সেপাৰেট বুকলেটৰ লগতে সেপাৰেট OMR চিট থাকিব আৰু ক্লাছ 3 পৰা ক্লাছ 9 লৈকে OMR চিট শিক্ষকে পূৰণ কৰিব নোৱাৰিব ছাত্ৰ ছাত্ৰীয়ে নিজাববীয়াকৈ এই OMR চিট ফিল আপ কৰিব লাগিব পৰীক্ষাত যেনেকৈ বহি কম্পিটিটিভ এক্সামিনেশ্যনত যেনেকৈ ছাত্ৰ ছাত্ৰীয়ে OMR চিট কমপ্লিট কৰি OMR এনসাৰ মানে সন্নিৱিষ্ট কৰে এনসাৰ ভৰাই ঠিক তেনেকৈ এইবাৰো গুণোৎসৱত OMR চিটত মাল্টিপল চইচ এনসাৰ যিটো থাকিব সেই মাল্টিপল চইচৰ এনসাৰ OMR চিটত বুক হ'ব লাগিব গতিকে আপোনাৰ শিক্ষাগুৰুসকললৈ অনুৰোধ আপোনালোকে এতিয়াৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক OMR চিট কেনেকৈ ভৰাব লাগে OMR চিটত এনসাৰ কেনেকৈ কৰিব লাগে এই বিষয়ে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক শিকাব তেতিয়াহে ছাত্ৰ ছাত্ৰীসকলে গুণোৎসৱৰ সময়ত এনসাৰ দিয়াত সুবিধা হ'ব দ্বিতীয়তে আপোনাৰ ক্লাছ 1 আৰু ক্লাছ 2 তেওঁলোকৰ কাৰণে যদিও সেপাৰেট OMR চিট থাকে 10 জন ছাত্ৰ ছাত্ৰীৰ কাৰণে এখন OMR চিট দিব সেইখন শিক্ষকে ফিল আপ কৰিব বা এক্সটাৰ্নেল ইভ্যালুৱেটৰ যি থাকিব তেওঁলোকৰ লগত মিলি শিক্ষকে ফিল আপ কৰিব কিন্তু ক্লাছ 3 পৰা ক্লাছ 9 লৈকে ছাত্ৰ ছাত্ৰীয়ে সাধাৰণ পৰীক্ষাৰ দৰে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ দৰে তেওঁলোকে নিৰ্দিষ্ট সময়ৰ ভিতৰত যি সময় বান্ধি দিয়া থাকিব সেই সময়ৰ ভিতৰতে OMR চিটখন সম্পূৰ্ণ কৰিব লাগিব আৰু OMR চিট সাবমিট কৰিব লাগিব এতিয়া উদাহৰণস্বৰূপে ধৰি লওক আপোনালোকৰ আগতে কি আছিলে পূৰ্বতে আছিলে আপোনালোকৰ যদি ল'ৰা ছোৱালী ধৰা আপোনালোকৰ বিদ্যালয়ত 100 জন ছাত্ৰ ছাত্ৰী আছে তাৰে 80 জনে পৰীক্ষা দিলে অৰ্থাৎ ইভ্যালুৱেশ্যনৰ সময়ত উপস্থিত থাকে গতিকে আপোনালোকৰ ওভাৰঅল যেতিয়া গ্ৰেডিং হ'ব তেতিয়া তাৰে 80 জন ষ্টুডেণ্টৰে আপোনাৰ 80 জন ষ্টুডেণ্টৰ মাৰ্ক সিকিউৰ্ড মাৰ্কৰে আপোনাৰ টোটাল সিকিউৰ্ড মাৰ্কৰক 80 জনেৰে ডিভাইড কৰি পেলাই গ্ৰেডিংটো কৰা হৈছিল কিন্তু এইবাৰত তেনেকুৱা নহ'ব আপোনাৰ যদি 100 জন ষ্টুডেণ্ট আপোনাৰ ফুল ষ্টুডেণ্ট সৰ্বমুঠ ষ্টুডেণ্ট যদি 100 জন দেখুৱাইছে তেনেহ'লে আপোনাৰ গ্ৰেডিংটো কিন্তু 100 জনেৰে হ'ব আগৰ দৰে আপোনাৰ এবচেণ্টিখিনি মানে এক্সক্লুড কৰা নহয় সেইটো ইনক্লুড কৰি ধৰা হ'ব গতিকে সেইকাৰণে এইবাৰ কি কৰা হৈছে দুটা OMR চিটৰ আগতে আছিল দুটা পেকেট এটা প্ৰেজেণ্ট আৰু এটা এবচেণ্ট গতিকে এইবাৰ কিন্তু তেনেকুৱা ধৰণৰ ব্যৱস্থা ৰখা নাই এইবাৰ OMR চিটৰ এবচেণ্ট এণ্ড প্ৰেজেণ্ট অল এটা পেকেটতে সোমাব লাগিব আৰু সেইটো ইভ্যালুৱেশ্যনৰ সময়তো আপোনাৰ গোটেইখিনি কাউণ্ট কৰা হ'ব অৰ্থাৎ এবচেণ্ট আৰু প্ৰেজেণ্ট আটাইখিনি OMR স্কেন কৰা হ'ব গতিকে সেইকাৰণে আপোনালোকে মনত ৰাখিব যে ল'ৰা ছোৱালী এইবাৰৰ গুণোৎসৱত যাতে আপোনালোকৰ বিদ্যালয়ত উপস্থিতি 100% হয় এতিয়া হওক কি নতুন আমি ইতিমধ্যে কৈ দিলোঁ যে আপোনালোকৰ কি নতুন নিয়ম এইবাৰ সন্নিৱিষ্ট কৰা হৈছে এই বিষয়ে সম্যক আপোনালোকক জ্ঞান দিবলৈ চেষ্টা কৰা হ'ল এতিয়া আহক আপোনালোকৰ এই আমাৰ যিটো গুণোৎসৱৰ ষ্ট্ৰেটেজি আপোনাৰ ইভ্যালুৱেশ্যন ষ্ট্ৰেটেজিটো কেনেকুৱা হ'ব গতিকে ইভ্যালুৱেশ্যন ষ্ট্ৰেটেজিটো আপোনালোকৰ আগৰ নিচিনাকৈ স্কলাষ্টিক আপোনাৰ 90% থাকিব আৰু পোষ্ট স্কলাষ্টিক এণ্ড
কমিউনিটি পাৰ্টিচিপেশ্যন কোৰ্ছ স্কলাষ্টিকৰ পৰা 5% আৰু কমিউনিটি পাৰ্টিচিপেশ্যনৰ পৰা 5% টোটেল 100% ইভেলুৱেশ্যন হ'ব ইয়াৰ ভিতৰত প্ৰথম যেটো ইভেলুৱেশ্যন এটো হৈছে সেলফ ইভেলুৱেশ্যন গতিকে সেলফ ইভেলুৱেশ্যনত ছাত্ৰ ছাত্ৰীৰ কি পৰীক্ষা কৰা হ'ব গতিকে সেলফ ইভেলুৱেশ্যনত ছাত্ৰ ছাত্ৰীসকলৰ ৰিডিং স্কিল ৰাইটিং স্কিল আৰু নিউমাৰেশ্যন স্কিল এই তিনিটা বিষয় আগতেও আছিল এতিয়াও আছে কিন্তু ইয়াৰ লগত এবাৰ আৰু এটা বস্তু সন্নিৱিষ্ট কৰা হৈছে এটো হৈছে সাবজেক্ট বেস স্কিল এই সাবজেক্ট বেস স্কিলৰ ওপৰত এবাৰ ইভেলুৱেশ্যন হ'ব অৰ্থাৎ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মানে বিভিন্ন বিষয়ত তেওঁলোকৰ পাৰদৰ্শিতা এবাৰ মূল্যায়ন কৰা হ'ব এইবাৰ যেহেতু প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে কুৱেশ্যন বুকলেট ইণ্ডিভিজুৱেল কুৱেশ্যন বুকলেট থাকিব আৰু ইণ্ডিভিজুৱেল কুৱেশ্যন বুকলেটত প্ৰতিজন ছাত্ৰ ছাত্ৰী নিজাববীয়াকৈ সম্পূৰ্ণ তথ্য সন্নিৱিষ্ট কৰিব লাগিব আৰু হেতু নিৰ্দিষ্ট সময়ত সন্নিৱিষ্ট কৰি পূৰণ কৰি ইভেলুৱেটৰ জমা দিব লাগিব গতিকে ক্লাছ 3 পৰা ক্লাছ আপোনাৰ 9 লৈকে ছাত্ৰ ছাত্ৰীসকলে এইখিনি নিজাববীয়াকৈ কৰিব লাগিব আৰু ক্লাছ 1 আপুনি আগতে কোৱা হৈছে যে ক্লাছ 1 আৰু ক্লাছ 2 মই শিক্ষকসকল বা ইভেলুৱেটৰ সহায় কৰি দিব আৰু এটা এইবাৰৰ এটা নতুন নিয়ম কি হৈছে এটো হৈছে যে এইবাৰ ৰিডিং স্কিলৰ যেটো মাৰ্ক এই ৰিডিং স্কিলৰ মাৰ্ক এইবাৰ গ্ৰেডিঙত যোগ নহয় গতিকে আপোনালোকে আগতে ৰিডিং স্কিলৰ মাৰ্কো গ্ৰেডিঙত যোগ হৈছে কিন্তু এইবাৰ মনত ৰাখিব যে ৰিডিং স্কুলৰ যেটো মাৰ্ক সেইটো গ্ৰেডিঙত মানে কি নহয় সন্নিৱিষ্ট নহয় এতিয়া হওক আমাৰ এই ফাৰ্স্ট ফেজ আৰু সেকেন্ড ফেজ থাৰ্ড ফেজ অৰ্থাৎ মানে আপোনাৰ বিদ্যালয়সমূহৰ আমাৰ গোটেই অসমখনৰ গোটেই সমগ্ৰ অসমৰে জিলাসমূহক প্ৰথম দ্বিতীয় তৃতীয় ফেজত কোন জিলা মানে অন্তৰ্ভুক্ত কৰা আছে তে ফাৰ্স্ট ফেজ আৰম্ভ হ'ব 11খন ডিস্ট্ৰিক্টত আৰম্ভ হ'ব 18 জানুৱাৰীৰ পৰা এই 11খন ডিস্ট্ৰিক্ট হৈছে বৰপেটা কৰিমগঞ্জ কামৰূপ কাৰ্বি আংলং কোকৰাঝাৰ লখিমপুৰ মাজুলী নগাঁও শিৱসাগৰ সাউথ সালমাৰা মানকাছাৰ আৰু উদালগুৰি এই 11খন ডিস্ট্ৰিক্টত প্ৰথম পৰ্যায়ত 11 তাৰিখৰ পৰা চতুৰ্থ গুণোৎসৱ আৰম্ভ হ'ব তৃতীয় পৰ্যায়ত সেকেন্ড ষ্টেজত সেকেন্ড ফেজত ক'ত হ'ব সেকেন্ড ফেজত সৰ্বমুঠ 14খন জিলা অন্তৰ্ভুক্ত কৰা হৈছে এই জিলাসমূহ হৈছে বাক্সা চিৰাং চৰাইদেউ ধেমাজি ধুবুৰী ডিমা হাছাও গোলাঘাট হোজাই হাইলাকান্দি জৰহাট কামৰূপ মেট্ৰ শোণিতপুৰ তিনসুকীয়া আৰু ৱেষ্ট কাৰ্বি আংলং গতিকে এই 14খন জিলা তৃতীয় পৰ্যায়ত অৰ্থাৎ 1 ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকৰ গুণোৎসৱ আৰম্ভ হ'ব আৰু তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা আৰু 15 ফেব্ৰুৱাৰী তৃতীয় পৰ্যায়ৰ গুণোৎসৱত 8খন ডিস্ট্ৰিক্টক সামৰি লোৱা হৈছে এই 8খন ডিস্ট্ৰিক্ট হৈছে বিশ্বনাথ বঙাইগাঁও দৰং ডিব্ৰুগড় গোৱালপাৰা কাছাৰ নলবাৰী আৰু মৰিগাঁও গতিকে এই 8খন ডিস্ট্ৰিক্টত তৃতীয় পৰ্যায়ত অৰ্থাৎ 15 ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকৰ গুণোৎসৱ আৰম্ভ হ'ব গতিকে আপোনাৰ গুণোৎসৱ সম্পৰ্কীয় শেহতীয়া খবৰৰ কাৰণে আপোনালোকে সদায় হেল্পিং হেণ্ড চেনেলৰ লগত জড়িত হৈ থাকিব চেনেলটো ভাল লাগিছে যদি আপোনালোকে লাইক কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমি পেকেটিঙৰ ক্ষেত্ৰত আপোনাৰ কেনেদৰে পেকেটবোৰ কৰিব লাগিব এই বিষয়ে এটা নতুন ভিডিঅ' আমি আপোনালোকে লাভ কৰিব গতিকে এই ভিডিঅ'টো আমি পৰৱৰ্তী সময়ত আপোনালোকক পেকেটিং প্ৰতিটো পেকেটত কোন পেকেটত কি থাকিব কোন কেনেকুৱা স্কুলৰ ধৰণৰ পেকেট হ'ব এলপি স্কুলৰ পৰা আৰম্ভ কৰি হাই স্কুল এমই স্কুল এমবি স্কুল প্ৰতিটোৰে যেহেতু সেপাৰেট নিয়ম এইবাৰ চৰকাৰে বান্ধি দিছে গতিকে আপোনালোকক এই বিষয়ে সবিশেষ জনাবৰ কাৰণে আমি পৰৱৰ্তী এটা ভিডিঅ' লৈ আহিম গতিকে পৰৱৰ্তী ভিডিঅ'টোৰ লাভ কৰিবৰ কাৰণে এইবাৰ এই ভিডিঅ'টো আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকে এই ভিডিঅ' এই চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কমেণ্ট আৰু শ্বেয়াৰৰ যোগেদি আমাক নতুন ভিডিঅ' বনোৱাত আপোনালোকৰ সহায়ক শিক্ষা বিষয়ৰ লগতে চৰকাৰী বিভিন্ন আঁচনিৰ বিভিন্ন জনবহুল আঁচনিসমূহ আপোনালোকৰ মাজলৈ নিবলৈ আমি চেষ্টা কৰি আছোঁ গতিকে এই আমাৰ
প্ৰচেষ্টাত উদগনি যোগোৱাৰ কাৰণে সদায় আপোনালোকে আমাৰ হেল্পিং হেণ্ডছ চেনেললৈ